নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 3 ৰঞ্জিত সিঙৰ তত্ত্বাৱধানত শিখ শক্তিৰ উত্থান আৰু বিস্তৃতি পঞ্জাবত ব্ৰিটিছ অধিগ্ৰহণ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 10 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বিএ থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিও চাব বিচাৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো কোৱেশ্চন নাম্বাৰ 1 ৰঞ্জিত সিঙৰ নেতৃত্বত শিখ শক্তিৰ উন্মেষ আৰু পৰিধিৰ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 লৰ্ড ডেলহাউসিৰ সাম্ৰাজ্যবাদী নীতিৰ সম্পৰ্কে লিখা সত্যবিলোপ নীতিয়ে এই ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নাম্বাৰ 3 কিদৰে ব্ৰিটিছে সফলতাৰে আফগানিস্তান দখল কৰিছিল ইংগ আফগান যুদ্ধসমূহৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 4 ইংগ ব্ৰহ্ম সম্পৰ্কৰ সন্দৰ্ভত লিখা ইয়াণ্ডাবু চুক্তিৰ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 5 সেনা আৰক্ষী আৰু আইনৰ উল্লেখনেৰে ব্ৰিটিছ শাসন নীতিসমূহ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 6 আফগান আৰু ব্ৰহ্মদেশৰ মাজত হোৱা যুদ্ধসমূহৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 মহাৰাজা ৰঞ্জিত সিঙৰ প্ৰশাসনৰ মুখ্য বৈশিষ্ট্য আৰু উদ্ভাৱনবোৰ কি আছিল যিয়ে তেওঁৰ সাম্ৰাজ্যৰ কাৰ্যকৰী শাসনত অৰিহণা যোগাইছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 প্ৰথম এংলো-শিখ যুদ্ধৰ প্ৰাথমিক কাৰণ আৰু পৰিণামবোৰ কি আছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ